নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ফেচবুকত চৰ্চিত হৈ থকা মানে এইকেইদিনমান খুবেই চৰ্চিত হৈ আছে। ফেচবুকখন খুলিলেই সেইবোৰে ভিডিঅ' দেখা পোৱা যায়। মানে মই ক'ব বিচাৰিছোঁ সেই কাৰ্টুনৰ ভিডিঅ' ইমান চৰ্চা হৈ আছে, তাকো নিজা ভাষাত, নিজৰ মাতৃভাষাত চবে নিজে প্ৰচাৰ কৰি আছে সেই কাৰ্টুনৰ ভিডিঅ'বোৰ। আৰু কেনেকৈ বনাব পাৰি সেই কাৰ্টুনৰ ভিডিঅ' বলকচোন চাওঁ। আমি প্ৰথমে যাব লাগিব প্লে' ষ্ট'ৰটো অ'পেন কৰি ইয়াত লিখিব লাগিব টুইনক্ৰাফ্ট, TWEEN টুইনক্ৰাফ্ট। এইটো আহিছে, মই ক্লিক কৰিছোঁ। যিহেতু মোৰ ইয়াতে ইনষ্টল হৈয়ে আছে, সেইকাৰণে মই এইটো অ'পেন কৰিম এতিয়া। অ'পেন হৈ আছে। এতিয়া প্ৰথম কথা হ'ল, এনেকৈ বস্তুটো অহাৰ পিছত আপোনালোকে প্ৰফাইলটো বনাব লাগিব। এনেকৈ প্ৰফাইলটো আপোনালোকে বনাব লাগিব। বনোৱাৰ পিছত তাৰপিছত আপোনালোকে এই মাজত যে আছে, এই মাজত প্লাছ চিনটো ইয়াত মাৰি দিব। ইয়াত মাৰি দিয়াৰ পিছত এনেকৈ ওলোৱাৰ পিছত ইয়াৰ এই ব্লু কালাৰৰ কাৰ্চিনটোত ইয়াত মাৰি দিব। ইয়াত মাৰি দিয়াৰ পিছত ইয়াত নানা ধৰণৰ অপশ্যন কিছুমান ওলাইছে। প্ৰথমত আছে কেৰেক্টাৰ্ছ, তাৰপিছত আছে বেকগ্ৰাউণ্ড, তাৰপিছত এড মিউজিক, এড টেক্সট। এইবোৰ মানে আপোনালোকে নিজে ল'ব পাৰে। এতিয়া প্ৰথমত মই লৈছোঁ বেকগ্ৰাউণ্ড। ইয়াতে চাওক, নানান ধৰণৰ বেকগ্ৰাউণ্ড আছে, বহুত ধৰণৰ তেনেকুৱা বেকগ্ৰাউণ্ড। এইবোৰ বেকগ্ৰাউণ্ড। ইয়াৰ পৰা ছাপ'জ মই বিটছটোৱে লৈছোঁ। বিটছটো লোৱাৰ পিছত এতিয়া আনিব লাগিব, মই আকৌ যাব লাগিব এই কাৰ্চিনটোত যোৱাৰ পিছত তাৰপিছত ল'ব লাগিব মই কেৰেক্টাৰ। ইয়াতো নানান ধৰণৰ কেৰেক্টাৰ আছে, এইবোৰ ডাউনলোড কৰি ল'ব লাগে। ছাপ'জ মই এইটো কেৰেক্টাৰ লৈছোঁ। এইটো কেৰেক্টাৰ লোৱাৰ পিছত এই কাৰ্ডডাল যে আছে, ইফাল সিফাল কৰিব পাৰি। বাছ, তাৰপিছত এইটো সৰু ডাঙৰো কৰিব পাৰি। সৰু ডাঙৰ মই এইখিনি কৰি লৈছোঁ। তাৰপিছত নেক্সট আৰু এটা কেৰেক্টাৰ লওঁ। এইটো লৈছোঁ। লোৱাৰ পিছত এই কাৰ্ডাল ধৰি ইফালে লৈ যাব লাগিব। লোৱাৰ পিছত ইয়াকো আমি চাইজটো অলপমান সৰু কৰি দিওঁ, ইয়াৰ জোখত কৰি দিলোঁ। দিয়াৰ পিছত আমি কৰিব লাগিব কি, ইয়াতে মাইকটো যে আছে, এটা আছে ল'ৰাৰ মাইক, এটা আছে ছোৱালীৰ মাইক। মাইকত গৈ আমি যিবোৰ কথা কওঁ সেইবোৰে ভইচ ৰেকৰ্ড হ'ব। আৰু ল'ৰাটোৰ ঠিক তেনেকুৱাই। প্ৰথমতে আমি ল'ৰাৰ ভইচটো লৈছোঁ, মাইকত টেপটো মাৰি দিলেই হ'ল। তাৰপিছত যি ক'ম সেইটোৱে ৰেকৰ্ড হৈ যাব। মাইকত গৈছোঁ। এতিয়াহে আহিলা, তোমাৰ সময় হোৱা নাছিল নেকি? ক'ত আছিলা ইমান দেৰি? বাছ, এইখিনি ৰেকৰ্ড কৰিলোঁ, প্ৰচেছিং হ'ল। তাৰপিছত ইয়াতে আছে নেক্সট প্লাছত মাৰি দিলোঁ। প্লাছত মাৰি দিয়াৰ পিছত এইবাৰ আমি ছোৱালীৰ ভইচটো আমি ৰেকৰ্ড কৰিম। মোৰ ঘৰত যে ইমান কাম, তই নাজানো নেকি? কিমান কাম কৰি থৈ আহিব লাগে মোৰ ঘৰত। বাছ, ৰেকৰ্ড হৈ গ'ল। ঠিক এনেকুৱাই। আৰু তেনেকুৱা ধৰণৰ আৰু যদি এতিয়া বনাব লাগে, ইয়াতে প্লাছটো মাৰি দিলেই হ'ল। প্লাছটো মাৰি দিলোঁ।
মাৰি দিয়াৰ পিছত এতিয়া যদি আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰোঁ। সেই বেকগ্ৰাউণ্ডটোত গৈ ইয়াৰ পৰা এতিয়া ছাপ'জ কেফেত যাম। বাছ কেফেত আহি গ'ল। কেফেত অহাৰ পিছত ইয়াৰ কেৰেক্টাৰটো এনেকৈ ডাউন মানে মিলাই ল'ব লাগিব। মিলাই লোৱাৰ পিছত যদি আৰু ভইচ ৰেকৰ্ড কৰিব লাগে বাছ ভইচ ৰেকৰ্ডটো কৰিলেই হ'ল। ছাপ'জ বোলা এতিয়া কিবা খাই লওঁ, বাছ এইখিনি ৰেকৰ্ড কৰি ল'লোঁ। তাৰপিছত এতিয়া আমি আকৌ প্লাছ চিনটো মাৰিব লাগিব, নহ'লে একেলগে ৰেকৰ্ড হৈ যাব, দুইজনে একেলগে বকিব। সেইটোৰ কাৰণে প্লাছ চিনটো মাৰিলোঁ। নেক্সট এতিয়া আমি এই ছোৱালীৰ ভইচটো ল'লোঁ। মই ঘৰত ভাত খাই আহিছোঁ, একো খাবৰ মন নাই, বোলা ডাইৰেক্ট ঘৰতে যাওঁ। বাছ হৈ গ'ল প্ৰচেছিং। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।